আমাৰ গাঁৱত আছিল ৰমেশ নামৰ এজন কৃষক। তেওঁৰ 7 বছৰীয়া পুত্ৰ মুন্না মাকৰ মৃত্যুৰ পাছত সদায় নিশ্চুপ হৈ থাকিছিল। ঘৰখনৰ পৰিস্থিতি আৰু সন্তানৰ মুখলৈ চাই কেইমাহমানৰ পাছত ৰমেশে দ্বিতীয়বাৰৰ বাবে আকৌ বিবাহ কৰিলে। নতুন বোৱাৰীৰ নাম আছিল চৰিতা। চৰিতা গাঁওবাসীয়ে মাহীমা বুলি নাম দিছিল। মুন্নায়ো কেতিয়াও মা বুলি মতা নাছিল। কেতিয়াবা কেৱল আই বুলি মাতিছিল। তাকো খুব প্ৰয়োজন হোৱা সময়ত, বিশেষ প্ৰয়োজন হ'লে নামাতিছিল। মানুহবোৰে চুপে চাপে ইজনে সিজনক কৈছিল, মাহীমাকজনীয়ে কেতিয়াবা ল'ৰাজনক মৰম কৰিব নেকি? মাহীমাক কেতিয়াও নিজৰ মাকৰ দৰে হ'ব নোৱাৰে। এদিন মুন্নাৰ জ্বৰ একেবাৰে বহুত বেছি হৈছিল। ৰমেশ আছিল খেতিত। চৰিতাই তাৰ মূৰটো ধুই কঁকালত ভিজা কাপোৰৰ পটি লগাই ঘনে ঘনে সলনি কৰি দিছিল। অলপ সময়ৰ পিছত মুন্নাই চকু মেলিয়েই ক'লে, মোক মোৰ মা লাগে, মোৰ আচল মা। চৰিতাৰ বুকু কঁপি গ'ল। তথাপি জ্বৰ বাঢ়ি যোৱাৰ কাৰণে চকুলোৰে ভিজা চকু লুকুৱাই গাখীৰ গৰম কৰি তাত হালধি মিহলাই এটি বাটিত লৈ আহিল। মুন্নাই ক'লে, মই নাখাওঁ, আপুনি মোৰ নিজৰ মা নহয়। চৰিতাই একো নক'লে। বাটিটো থৈ চকুপানী লুকুৱাই সেই ঠাইৰ পৰা ওলাই গ'ল। কিন্তু পিছত গোপনে গোপনে তাৰ জ্বৰ বাঢ়িছে নেকি পৰীক্ষাও কৰি থাকিবলৈ নাপাহৰিলে। উপায় নাপাই ওচৰৰে হস্পিটেলখনলৈ লৈ গ'ল। কোনোবা এগৰাকী মহিলাই দেখিলে চৰিতাই গাখীৰত কিবা এটা মিহলাইছে। গাঁৱত গুজব বিয়পিল। দেখিছানে, মাহীমাকে গাখীৰত বিষ মিহলাইছে, তাক মাৰিব বিচাৰিছে, তাক মাৰি আজৰি হ'ব বিচাৰিছে, আৰু কত কি যে কথা। ৰমেশক খেতিৰ পৰা মাতি অনা হ'ল আৰু চৰিতাক দোষাৰোপ কৰা হ'ল। কিন্তু ঠিক সেই সময়ত চিকিৎসকজনে আহি ক'লে, ল'ৰাজনৰ জ্বৰ কমিছে, হালধি মিহলি গাখীৰে বহুত উপকাৰ কৰিছে। ঘৰলৈ অহাৰ পিছত ৰমেশে গোপনে মুন্নাক সুধিলে, বাবা, আয়ে কিবা কৰিছিল নেকি? মুন্নাই মৃদু স্বৰে ক'লে, তেওঁ মোক বিচনীৰে বিচি আছিল, ঔষধ দিছিল, কিন্তু মই তেওঁৰ কথা নামানিলোঁ। ৰমেশে গভীৰভাৱে চিন্তা কৰিলে, মাহীমাক মানে সদায় হিংসুক নহয়, কেতিয়াবা তেওঁৰ বুকুতো মাকৰ দৰে মৰম থাকে। এনেকৈ এদিন মুন্না সুস্থ হৈ উঠিল। চুপে চাপে চৰিতাৰ কাষত আহি তাক খাবলৈ দিয়া গাখীৰৰ বাটিটো আগবঢ়াই দি ক'লে, আই, আজিৰ পৰা মই আপোনাক গাখীৰ খুৱাম। মই এতিয়াহে বুজিছোঁ মা ক'ত থাকে, মা আচলতে কেনেকুৱা, তুমিয়েই মোৰ মা। চৰিতাৰ চকু পানীৰে ভৰি আহিল। কিন্তু এইবাৰ তাই চকু পানী লুকোৱা নাছিল। এইবাৰ সকলোৱে দেখাকৈ সঁচা অন্তৰেৰে সঁচা এজনী মাকৰ চকু পানী ওলাইছিল। মৰম কেতিয়াও কেৱল তেজৰ ভাজত নাথাকে। য'ত সত্য মৰম থাকে তাত মাহীমাকৰ দৰে শব্দটোৰ অৰ্থ সলনি কৰি দিয়ে। গল্পটো পঢ়ি কেনে লাগিলে প্লিজ কমেণ্ট কৰিব। ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু এনেধৰণৰ ভিডিঅ' বা গল্পবোৰ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো টিপি দিব। আৰু আপোনালোক কোনোবাই যদি নতুনকৈ মোৰ গল্পটো চাই আছে, প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি থ'বলৈ নাপাহৰিব। আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ।